নমস্কাৰ সকলোকে ইউজিচি নেট জিআৰএফ ইন আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ত্ৰিবৰ্তবৰ্মীয় ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ মই কেইটামান ভাষা লৈ লৈছোঁ, সেই ভাষাকেইটাৰ স্বৰধ্বনি, ব্যঞ্জনধ্বনি, সুৰ, উপভাষা, অল্পপ্ৰাণ ধ্বনি, মহাপ্ৰাণ ধ্বনি আদি সকলোবোৰৰ বিষয়ে মই আজি ইয়াত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব আৰু মোৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে সেই ভিডিঅ'বোৰো চাব। তাতে মই ভাষা বিষয়ক ইংৰাজী গ্ৰন্থসমূহৰ লেখকৰ নাম, প্ৰকাশৰ চন সকলোবোৰ ক্ৰম অনুসৰি সজাই ভিডিঅ' বনাই থৈছোঁ, সেইবোৰো চাব পাৰে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰো মই আপোনালোকৰ ছল্ভ কৰি থৈছোঁ, সেইবোৰো আপোনালোকে চাব পাৰে। গতিকে পলম নকৰি আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ ত্ৰিবৰ্তবৰ্মীয় ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য। প্ৰথমতে ত্ৰিবৰ্তবৰ্মীয় ভাষাৰ এটা প্ৰধান ভাষা হৈছে মিচিং ভাষা। এই মিচিং ভাষাৰ সম্পৰ্কে জানো আহক। মিচিং ভাষাৰ স্বৰধ্বনি হৈছে 7টা আৰু ইয়াৰ হ্ৰস্ব দীৰ্ঘ দুইটা ৰূপেই আছে আৰু ব্যঞ্জন বৰ্ণৰ সংখ্যা হৈছে ইয়াত 16টা আৰু মিচিং ভাষাৰ সুৰ নাই। উপভাষা বা ঠাল আছে ইয়াত। নহেন্দ্ৰ পাদুনৰ মতে মিচিং ভাষা 4টা গোট আছে। তেওঁ মিচিং ভাষাৰ 4টা গোটত ভাগ কৰিছে আৰু প্ৰথম গোটটোত তেওঁ অয়ান, পাগৰ, ডাম্বুক, ইয়াৰা আৰু গঞা এইকেইটা অন্তৰ্ভুক্ত কৰিছে আৰু দ্বিতীয় গোটত তেওঁ চায়াং ভাষাটো অন্তৰ্ভুক্ত কৰিছে। তৃতীয় গোটত ময়িং আৰু চংমুৱা, চতুৰ্থ গোটত চামুগুৰিয়া, তেমাৰ, ৱাংকুৱালা, বেবেজীয়া, বিহিয়া আৰু ভৃগুমুনি কায়ুঙে মিচিং উপভাষাক 8টা ভাগত ভাগ কৰি দেখাইছে। তেওঁ চায়াং, অয়ান, পাগৰ, ডাম্বুক, ময়িং, চামুৱা, মিচিং অসমীয়া এনেদৰে ভাগ কৰিছে। আনহাতে মিচিং ভাষাত সঘোষ ধ্বনি আছে। মিচিং ভাষাত সঘোষ ধ্বনি কেইটা হৈছে ব, দ, গ আৰু অঘোষ ধ্বনি কেইটা হৈছে প, ত, ক। অৰ্থাৎ মিচিং ভাষাত অল্পপ্ৰাণৰ সঘোষ আৰু অঘোষ দুইটা ধ্বনিয়ে পোৱা যায়, কিন্তু মহাপ্ৰাণ ধ্বনি ইয়াত দেখিবলৈ পোৱা নাযায়। গতিকে ইয়াত দিয়া আছে যে অল্পপ্ৰাণ ধ্বনিৰ সঘোষ আৰু অঘোষ ধ্বনি দুইটাই আছে, কিন্তু মহাপ্ৰাণ ধ্বনি নাই। আনহাতে মিচিং ভাষাত লিপি হৈছে ৰোমান লিপি ব্যৱহাৰ কৰে আৰু মিচিং ভাষীসকল দ্বিভাষী লোক হয়। তাৰ পাছতে আহিলে বড়োসকলৰ বড়ো ভাষাও স্বৰধ্বনি 7টা। ভীমকান্ত বৰুৱাৰ মতে বড়ো ভাষাত স্বৰধ্বনি 6টা দেখিবলৈ পোৱা যায়। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ভীমকান্ত বৰুৱাৰ মতে বড়ো ভাষাত স্বৰধ্বনি কেইটা, গতিকে বড়ো ভাষাত স্বৰধ্বনি 6টা আৰু উপেন ৰাভা সাকাচামৰ মতেও 6টা, গতিকে উপেন ৰাভা সাকাচামৰ কথাও আহিব পাৰে। দ্বিতীয়তে আহিছে যে ব্যঞ্জন ধ্বনি কেইটা, বড়ো ভাষাত ব্যঞ্জন ধ্বনি 16টা আৰু উপেন ৰাভা সাকাচামৰ মতে বড়ো ভাষাত ব্যঞ্জন ধ্বনি 14টা আৰু ইয়াত সুৰ আছে। ইয়াৰ সুৰ 3টা: উন্নত, সম আৰু অৱনত। উপেন ৰাভা সাকাচামৰ মতে বড়ো ভাষাৰ সুৰ 4টা আকৌ। বড়ো ভাষাত অল্পপ্ৰাণৰ সঘোষ ধ্বনি আছে আৰু অঘোষ ধ্বনি নাই। আনহাতে মহাপ্ৰাণৰ সঘোষ ধ্বনি আছে, অঘোষ ধ্বনিটো নাই। গতিকে এইবোৰ বৈশিষ্ট্য আপোনালোকৰ খুব কমন হয়, আহেই পৰীক্ষাত আহিবলৈ ধৰিছে বৰ্তমান। গতিকে এইখিনি জনাটো অতিকৈ প্ৰয়োজনীয়। আৰু ইয়াত বড়োসকলে লিপি ব্যৱহাৰ কৰে দেৱনাগৰী লিপি আৰু বড়োসকল দ্বিভাষী লোক হয়। এতিয়া আহিছোঁ দেউৰী ভাষাটো। দেউৰী ভাষাত স্বৰধ্বনিৰ সংখ্যা 7টা আৰু ভীমকান্ত বৰুৱাৰ মতে দেউৰী ভাষাত স্বৰধ্বনি হৈছে 6টা। ভীমকান্ত বৰুৱাই তেখেতৰ অসমৰ ভাষা গ্ৰন্থখনত দেউৰী ভাষাৰ স্বৰধ্বনি 6টা বুলি উল্লেখ কৰিছে আৰু ব্যঞ্জন ধ্বনি হৈছে 17টা, কিন্তু ভীমকান্ত বৰুৱাৰ মতে 16টা। তাৰপিছতে দেউৰী ভাষাৰ সুৰ আছে। ভীমকান্ত বৰুৱাৰ মতে দেউৰী ভাষাৰ সুৰ হৈছে 2টা। দেউৰী ভাষাত অল্পপ্ৰাণৰ অঘোষ আছে আৰু মহাপ্ৰাণ ধ্বনি নাই। মিচিং ভাষাৰ দৰে দেউৰী ভাষাতো মহাপ্ৰাণ ধ্বনি দেখিবলৈ পোৱা নাযায়, কিন্তু অল্পপ্ৰাণৰ সঘোষ আৰু অঘোষ দুইটাই দেখিবলৈ পোৱা যায়। লিপি নাই। অসমীয়া লিপি এওঁলোকে ব্যৱহাৰ কৰে আৰু কেৱল দিবঙীয়া খেলৰ লোকসকলহে দ্বিভাষী হয়, বাকীবোৰ দ্বিভাষী নহয়। দেউৰীৰ খেল হৈছে 4টা: টেঙাপনীয়া, বৰগঞা, দিবঙীয়া আৰু পাতৰগঞা। এই খেলকেইটাৰ কথা খুব পৰীক্ষাত আহিয়ে থাকে, গতিকে আপোনালোকে এইকেইটা ভালকৈ চাব। তাৰপৰা আহিলে ডিমাচা। ডিমাচা ভাষাত স্বৰধ্বনিৰ সংখ্যা 6টা, ব্যঞ্জন ধ্বনিৰ সংখ্যা 19টা আৰু ইয়াত সুৰ আছে 2টা। ডিমাচা ভাষাত অল্পপ্ৰাণৰ অঘোষ আছে আৰু মহাপ্ৰাণৰ অঘোষ আছে, কিন্তু সঘোষ ধ্বনিটো নাই। আনহাতে লিপি ডিমাচা ভাষাত নাই। অসমীয়া আৰু বঙালী লিপি এওঁলোকে ব্যৱহাৰ কৰে। লগতে ডিমাচা পুৰুষৰ মাজত 40টা গোত্ৰ আৰু মহিলাৰ মাজত 42টা গোত্ৰ দেখিবলৈ পোৱা যায়। গতিকে এইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহি যাব পাৰে, গতিকে আপোনালোকে এইখিনি খুব ভালদৰে চাব।
তাৰপিছতে আহিলে কাৰ্বি কাৰ্বি ভাষাত স্বৰধ্বনিৰ সংখ্যা 7টা ব্যঞ্জন ধ্বনিৰ সংখ্যা 19টা VY জয়পালৰ মতে স্বৰধ্বনিৰ সংখ্যা কাৰ্বি ভাষাত 5টা আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা 24টা আৰু কাৰ্বি ভাষাত সুৰ হৈছে 2টা কাৰ্বি ভাষাত অল্পপ্ৰাণৰ সঘোষ অঘোষ আছে কেৱল অল্পপ্ৰাণৰ সঘোষ গ ধ্বনিটো ইয়াত পোৱা নাযায় আৰু মহাপ্ৰাণৰ অঘোষ আছে কিন্তু সঘোষ ধ্বনিটো নাই আৰু কাৰ্বিসকলে ৰোমান লিপি ব্যৱহাৰ কৰে আৰু এওঁলোক দ্বিভাষী হয় আনহাতে কাৰ্বি ভাষাত 5টা ঠাল আছে ইহিং ইংহি ইংটিং তেৰাং আৰু তেৰণ আৰু টিংমু টিমুং ইংহি ইংটি তেৰাং তেৰণ আৰু টিমুং এইকেইটা হৈছে তেওঁলোকৰ কাৰ্বিসকলৰ 5টা ঠাল গতিকে আজিলৈ ইমানেই আছিলে আজিলৈ তিব্বতৰ বৰ্মীয় ভাষাৰ এইকেইটা ভাষাৰ কথাই মই বৈশিষ্ট্যকেইটা দিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই বাকী থাকি যোৱা গাৰো তিৱা এইকেইটাৰ দিবলৈও চেষ্টা কৰিম লগতে মই কোনটো ভাষাৰ ৰ ধ্বনিটো আছে কোনটোত উচ্চাৰণ নহয় মই সেই সম্পৰ্কে আলোচনা কৰিম সেইবোৰো পৰীক্ষাত আহে ইয়াৰ পিছত তাৰ লগতে মই চিয়ামচিনীয় ভাষাৰ সম্পৰ্কে আলোচনা কৰিম গতিকে আপোনালোকে এই ভিডিঅ'টো চাব কাৰণ এই ভিডিঅ'টো বহুত কথা আছে ইয়াত আৰু আপোনালোকে এইখিনি খুব ভালদৰে পঢ়িব এইখিনিৰ পৰা এটা হ'লেও কুৱেশ্যন আহিবই গতিকে আপোনালোকে এইখিনি ভালদৰে চাব আৰু যদি মোৰ বাকীবোৰ ভিডিঅ' চোৱা নাই তেনেহ'লে সেইবোৰ ভিডিঅ'ও চাব গতিকে আজিলৈ মই এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ সকলোৱে খুব ভালদৰে পঢ়ি আছে যিহেতু পৰীক্ষাৰ ডেট দিলে 22 তাৰিখে 22 জুনত পৰীক্ষা হ'ব গতিকে ভালদৰে পঢ়ি থাকক ঠিক আছে ধন্যবাদ